গুড ইভিনিং এভৰিৱান, ভালনে আপোনালোকৰ? আহকচোন আজি পিঠাৰে আবেলি চাহকাপৰ জুতি লওঁ। কেনেকৈ বনালোঁ ভিডিঅ'টো শেষলৈকে চাওক। এয়া মই গেছত এটা পাত্ৰত গৰম পানী হ'বলৈ দিছোঁ। একেবাৰে সহজ পিঠাটো বনাবলৈ, আপোনাৰ একো কষ্টই নহয়। চাওকচোন কেনেকৈ বনালোঁ, বহুত সহজ হয়। এটা পাত্ৰ লৈ লৈছোঁ, তাত তিনি কাপ চাউলৰ গুড়ি দিছোঁ, নিমখ দিছোঁ, ভালদৰে মিক্স কৰাই লৈছোঁ। আমাৰ দিনত যেতিয়া আমি গাঁৱৰ স্কুলত পঢ়িছিলোঁ, তেতিয়া আমাৰ দিনত এনেকুৱাকৈ টিফিন নিয়া, চাওমিন মেগীৰ ব্যৱস্থা তেনেকুৱাকৈ নাছিল। আৰু মায়ে এনেকুৱাকৈ বিভিন্ন ধৰণৰ পিঠা বনাই থৈ দিছিলে আৰু আমি জিৰণি সময়ত আহি খাই আকৌ স্কুললৈ গৈছিলোঁ। ইয়াতে অকণমান পানী দিয়ক আৰু আটা যেনেকৈ মাৰোঁ তেনেকৈ আটা লাড্ডুটো বনালে হ'ল। বিশেষ একো কষ্টই নহয়। এনেকুৱাকৈ বনাই খাই বহুত ভাল লাগে। আৰু আপুনি এই পিঠাটোত বিভিন্ন ধৰণেও বনাব পাৰে। গুড় দিও বনাব পাৰে, নাৰিকল দিও বনাব পাৰে, গাখীৰত দিও বনাব পাৰে। এনেকুৱাকৈ লাড্ডুটো কৰি ল'লোঁ। তাৰপিছত পানীটোত মই গৰম হোৱাৰ লগে লগে অলপ উতল অহাকৈ গৰম কৰিব লাগিব। তাত অকণমান ঘিউ দি দিলোঁ। ঘিউ এইকাৰণে দিছোঁ যাতে লাড্ডুকেইটা দিলে লাগি নধৰে। এনেকৈ দি ভালদৰে লৰাই ল'লোঁ। তাৰপিছত এটা এটা লাড্ডু কৰি পানীখিনিত দি দিলোঁ। চাওক একেবাৰে লাগি নধৰে আৰু অকণমান বেছি সময়ো নালাগে, অলপ সময়তে হৈ যায় পিঠাটো। এনেকৈ লাড্ডু কৰি ল'লোঁ প্ৰথমতে, তাৰপিছত পানীত বহাই দিলোঁ। এনেকৈ বহাই দি 10 মিনিটমান দিয়াৰ পিছত পিঠাটো হৈ যাব আৰু ধুনীয়াকৈ চেনীৰ সৈতে বা চাহ গাখীৰ যিহেৰে খাবলৈ ভাল পায় আপুনি তেনেকৈ খাওক। চেনীটো বেয়া যদিও খাবলৈ এই পিঠাটোৰ লগত খাবলৈ বহুত ভাল লাগে। এবাৰ আপোনালোকে বনাই চাব।